আজি ভাবিলোঁ বৰটেঙাকে খাম বুলি ভাবি থকা অৱশ্যে বহুত দিন হ'ল বাৰু, খোৱাহে হোৱা নাই। আজি ভাবিলোঁ খায়েই দিওঁ। আৰু ইয়াৰ জোক দেখিছেনে কি ধুনীয়াকৈ মোৰ ওচৰতে ৰখি আছে টেঙা কটা চাই। তাইক ওচৰতে ৰখাই লৈছোঁ, কাৰণ তাইৰ ওচৰত যদি কোন নাথাকোঁ গাড়ীখনৰ পৰা নিজে নামি দিবলৈ চেষ্টা কৰে। টেঙা আচলতে পথাৰত খাই বেছি ভাল লাগে। আমাৰ ঘৰৰ ওচৰত যিহেতু পথাৰ পাবলৈ তেনেকৈ নাই, সেইকাৰণে আমি ঘৰৰ চোতালতে আৰু এনেকৈ বহি খালোঁ। আৰু এয়া অলকাবাক সুধিছোঁ খাই কেনেকুৱা হৈছে, বাই কৈছে ভাল লাগিছে বোলে। আৰু আকৌ ভাবিলোঁ কিবা এটা খাই লওঁ। আমাৰ বাইদেউ দেখিছেনে কাম আৰম্ভ কৰি দিলে আৰু দিনটো আৰু এনেকৈ। এয়া হাঁহি চাওক তাই। আৰু পাছত তাইক গা ধুৱাই আনিলোঁ। গা ধুৱাই আকৌ তাই কাপোৰ নিপিন্ধে, কাৰোবাক দেখিলেই হ'ল আৰু চিঞৰ বাখৰ কৰি অকল কথা পাতি থাকিব লাগে। আৰু তাৰপিছত অকণমান ওলাই গ'লোঁ। এয়া দেখিছেনে লগৰ মাতিছে, কিয় মতা নাই তাইক। ৰাতি নিমন্ত্ৰণ এটাও আছিলে, এয়া চাওকচোন জেঠাইকৰ পিছত বহি পুৰা